হে গাইজ, আজি ৰাতিপুৱা মোৰ লগত ঘটি গ'ল এটা ঘটনা। মানে কথাটো হ'ল এনেকুৱা, আজি ৰাতিপুৱা শুই উঠিয়ে মোৰ এফালে যাব লগা আছিলে আৰু সেই গতিকে মই মোৰ বাহনখনৰ ওচৰলৈ আহিলোঁ আৰু বাহনখন দেখিয়ে মোৰ ৰিয়েকশ্যন হৈ গ'ল এনেকুৱা। খতম। আৰু নহ'বনো কিয়, আপোনালোকে চাওকচোন, চাইকেলখনৰ পেডেল পাত আৰু ব্ৰেকডাল ছিঙি পেলাই থৈ দিছে নহয়। মানে চাইকেলখন মোৰ যদিও মোতকৈ বেছি ভাইটিয়েহে চলায়। আজি ৰাতিপুৱা লাগি গ'ল এইটো মোৰ কেনা। তাৰ পাছত মায়ে দিলে মোক একাপ ৰঙা চাহ আৰু চাহকাপ খাই মই ওলাই দিলোঁ চাইকেলখন ভাল কৰি আনোগৈ বুলি, কিয়নো নিজৰ বস্তু এটাই যদি বেয়া হৈ থাকে মনটো ভালে নাথাকে দিয়কচোন। আৰু তাৰ পাছত মই আহি পালোহি ATM, কিয়নো চাইকেলখন বনাবলৈতো লাগিব পইচা। আৰু এনেদৰে কাৰ্ডখন সোমোৱাই দি মই উলিয়াই ল'লোঁ পইচা। তাৰ পাছত আহি পালোঁ মই চাইকেল দোকান আৰু দাদাজনে ক'লে যে আজি নহ'ব, চাইকেলখন থৈ যাব লাগিব, কালি ৰাতিপুৱা লৈ যাবা। ময়ো বোলো ঠিক আছে হ'ব দিয়ক। তাৰ পাছত মই আহি পালোঁ এইখন হোটেল, কিয়নো চেণ্টাৰলৈ আহি আৰু কিবা এটা নোখোৱাকৈ বাৰু ঘৰলৈ যাব পাৰিনে। এইখন চাওক, এইখন আকৌ হৈছে ইয়াৰ মেনু কাৰ্ড। ইয়াতে চাই পেলাই মই দিলোঁ এটা এগ ৰোল অৰ্ডাৰ আৰু অলপ সময় ৱেইট কৰাৰ পাছত এইটো আহি গ'ল মোৰ ৰোল। ইয়াৰ লগত দিছে এটা চাটনি, এইটো মে বি দালি চাটনি হ'ব। তাৰ পাছত ৰোলটো খাই মই আহিলোঁ ঘৰলৈ।